নমস্কাৰ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এইফালে মোৰ নাতিয়ে মাটি দাঙি দাঙি হেকে কৰিলে আৰু ন আদি আদি কিমান মাটি দাঙিলে কোৱাচোন, কিমান দাঙিলে কোৱাচোন আদিও ঐ দেহা কিমান দাঙিলা তাতো সহায় কৰিলা ন হে কিমান দাঙিলা হে মাটি উঠাইছে দেখিছেনে বেলচাৰ পৰা ইমানে কামত চুকা মোৰ নাতি কেটা ঐ ইমানে কামত চুকা। ইফালে ট্ৰেক্টৰৰ পৰা মাটি পেলাই আছে। ৰাতিপুৱা ময়ো অলপ দাঙিলোঁ, দেউতাকে ইফালে দাঙি দাঙি ভাগৰ লাগি গ'ল আৰু বিশ্ব আৰু ডাঙৰ ল'ৰাটো অলপ দাঙিলে। কালি 16 ট্ৰেক্টৰ পেলোৱা হ'ল, তাৰপিছত আজি পেলাবলৈ আছিলে। এইফালে ট্ৰেক্টৰ সোমাব নোৱাৰি, আগতে জেগাডোখৰ খালী কৰিবলগীয়া হৈ গ'ল, সেইটোৰ কাৰণে খালী কৰিলোঁ। ইফালে ভিডিঅ' কৰা নহ'ল আৰু হোৱা নাছিলে আজি, সেইটো কাৰণে অকণমান ভিডিঅ'ত দেখাই দিলোঁ আপোনালোকে। আৰু চৌকাটোৰ ইমান কমেণ্ট আহি আছে, চৌকাটো জ্বলাই দেখুওৱা নাই সেই এনেকুৱা অসুবিধাৰ কাৰণে মানে চৌকাটো জ্বলাই দেখুওৱা নাই আৰু চৌকাটোৰ ভিডিঅ' বনোৱা নাই আৰু জুই জ্বলাই পিনি আৰু আপোনালোকক দেখাই আছোঁ চৌকাটোৰ ভিডিঅ'। লাহেকৈ চাব আৰু চাবলৈ পাব আৰু এতিয়া। এইফালে আৰু ঢেৰ মাটি পেলাব আছে। এইফালে এইখিনিলৈকে মানে পেলাই দিম বুলি ভাবিছিলোঁ, মানে গাড়ীটো ট্ৰেক্টৰটো সোমাব পৰাকৈ সোমাব নোৱাৰি, ফচি যায় এইটো কাৰণে এইফালে আলি বনাই আছোঁ। মানে এইফালে ডাইৰেক্ট ট্ৰেক্টৰটো ইফালৰ পৰা এনেকৈ সোমাই যাব পৰাকৈ সেইখিনিত মাটিটো পেলাব পৰাকৈ আৰু বনাই আছোঁ। এইবোৰ কাম কৰি থকাৰ কাৰণে সময় পোৱা নাই, সেইটো কাৰণে ভিডিঅ'ও বনোৱা নাই। আগত বনাই থোৱা ভিডিঅ' আছিলে, কালি পৰহিৰ ভিডিঅ' দিয়াটো আগত বনাই থোৱা, সেইটোকে দিলোঁ আৰু মাটি কাম কৰি থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। ইফালে আমাৰ ডাঙৰ দাদা এটাও মাটি পেলাই আছে ন, আমাৰ ডাঙৰ দাদা মাটি দাঙি দাঙি ভাগৰ লাগি গ'ল ন আদি। সেই আৰু মা ঘৰলৈ গৈছিলোঁ, মা ঘৰৰ পৰা আহি এইখিনিতে বহি ল'লোঁ, অলপ জিৰাই লৈছোঁ। এতিয়া মাটি নাদাঙো আৰু গধূলি হৈ গ'ল আৰু অকণমান দাঙি পিনি গ'লোঁ। তাৰপিছত কাইলৈ আপোনালোকক মাটিও দাঙিম আৰু চৌকাটোৰ ভিডিঅ' দেখাম আপোনালোকক। জুই জ্বলাই একেবাৰে মানে খোৱা বোৱা বনাম নবনাম ক'ব নোৱাৰোঁ, হ'লেও জুইকুৰা জ্বলাই পিনি আপোনালোকক দেখাম বাৰু। গা চা ধুই লৈ পূজা পাতল কৰিলোঁ, পূজা পাতল কৰি মেলি আহি বোৱাৰীয়ে ধুনীয়াকৈ চাহ তাহ বনাই দিলে, চাহ তাহ খাই ল'লোঁ। খাই লৈ এতিয়া ডাঙৰ ল'ৰাটো আৰু মই বজাৰলৈ ওলাইছোঁ। মানে যিহেতু মানে আপোনালোকে ইমান চৌকাটোৰ কমেণ্ট দি আছে, বোলো এই চৌকাটোতে আজি কিবা এটা বনাই জুইকুৰা জ্বলাই কিবা এটা বনাই আপোনালোকৰ মাজলৈ লৈ আহিম আৰু বজাৰত গৈহে মানে চিন্তা কৰিম আৰু কি বস্তু কিনিলে ভাল হ'ব, কিনি মেলি বনাম। মানে বজাৰত গৈ লৈহে চিন্তা কৰিম আৰু বজাৰলৈ গৈ পাই কি ল'ব লাগিব সেইটোৱে ল'ম আৰু এতিয়ালৈকে একো ভবা নাই। চৌকাটো জ্বলাই কি বনাম কি নবনাম একো চিন্তাই কৰা নাই, মানে ভাবিও পোৱা নাই। বোৱাৰীক ইফালে গেছতে ভাত দালি বহাব দিছোঁ আৰু এতিয়া মই ওলাওঁ বজাৰলৈ। তাৰপৰা ওলাই মেলি বজাৰৰ পৰা আহি আপোনালোকক লগ কৰি আছোঁ আৰু তাৰপিছত ইফালে মানে আজি মাটি পেলোৱা কথা আছিলে, বৰষুণ পৰি আছে, ডাৱৰীয়া বতৰ, ট্ৰেক্টৰবোৰ ফচিছে বুলি মানে মাটিও পেলোৱা হোৱা নাই। সেইটো কাৰণে ভাবিলোঁ আৰু চবতকৈ ভাল কথা বোলো আজি চৌকাটো জ্বলাই পিনি মানে চবৰে আগত শ্বেয়াৰ কৰোঁ। আৰু ইফালে বহুত দিনৰ পৰা বোৱাৰীও মানে 2-3 দিনৰ পৰা আমনি কৰি আছে, মাছ গাহৰি দানা সিজাম বুলি মানে আমনি কৰি আছে বোৱাৰীও। মই বোলো গাহৰি দানা এতিয়া সিজাব নালাগে, মই আগতে ৰাইজক ভিডিঅ' বনাই দেখাই ল'ম আমাৰ ফেমিলিকেইটাক, তাৰপিছতহে তই গাহৰি দানা সিজাবি বুলি ৰখাই থৈ দিছোঁ। কালি আকৌ মা ঘৰলৈ গ'লোঁ, মায়ে মাতিলে, ভিডিঅ' কৰা নহ'ল আৰু তাৰপৰা ঘূৰি আহি অলপ সন্ধিয়া আমাৰ মাটি পেলোৱা ভিডিঅ' কৰিলোঁ আৰু তাৰপৰা ৰাতিপুৱা অকণমান মাটি পেলাই মেলিও গ'লোঁ জিমৰ পৰা আহি। তাৰপিছত আহি মেলি আকৌ গা চা ধুই মায়ে মাতিলে আৰু মাতাৰ কাৰণে মা ঘৰলৈ গ'লোঁ। এইবোৰ ভিডিঅ' কৰা নহ'ল আৰু তাৰপৰা কালি 1 টুকুৰা ভিডিঅ' কৰিলোঁ, কালিৰ 1 টুকুৰা ভিডিঅ' কৰিলোঁ। কালি ভিডিঅ'টো সম্পূৰ্ণ নহ'ল, এইটো কাৰণে মানে আজি ৰাতিপুৱাই আৰম্ভ কৰিছোঁ আৰু এতিয়া মানে মাক পুতেক দুটাই বজাৰলৈ যাম, গৈ মেলি বস্তু লৈ আহি আপোনালোকৰ মাজত আহি আছোঁ আৰু এনেকুৱা ৰাস্তাবোৰ বোকা হৈ থকাৰ কাৰণে ট্ৰেক্টৰবোৰ ফচে বুলি মানে আজি মাটিটো পেলোৱা নাই আৰু এই যি অকণ পেলাইছে আৰু সেয়া আমাৰ মালিকে এনেকৈ মিলাই আছে আৰু মাই গড। মাক পুতেক আমি এনেকৈ এতিয়া বজাৰলৈ গৈ আছোঁ। এতিয়া
চব্জি টব্জি লৈ ললো বজাৰ হৈ গ'ল আৰু যাওঁগে আৰু ঘৰলৈ যাওঁ দেই বাইদেউ আজি মোৰ আজি লগৰীয়াজনীৰ পৰা চব্জি কিনিলো আজি এতিয়া বজাৰৰ পৰা আহি পালোগে আৰু ইমান বৰষুণ একদম মাক পুতেকে ভিজি ভিজি আহি গলো আৰু এয়া দেখিছেনে অলপ আগতে ভালে আছিলে এতিয়া বৰষুণৰ পানী কেনেকে পৰি আছে গোটেই বৰষুণে আৰু বৰষুণৰ পৰা আমাৰ আজি মাটিও ট্ৰেক্টৰে পেলাব পৰা নাই আৰু এনেকা এইফালে আমাৰ আদি আৰু দকুন বাই খেলি আছে হাই কৈ দিয়া হাই মাংস লৈ আহিছো এতিয়া দেউতাকলৈ এই মাংসখিনি ভাজি দি লওঁ আমি মাছ আৰু ঔটেঙা ঢেকীয়াই বনাই খাম আৰু ইফালে দেউতাকক মানে এতিয়া কামলৈ যাব সেইটোৰ কাৰণে মানে পটককে মাংসটো ভাজি দি লওঁ ইফালে কেৰাহী বহাই থৈছো এইফালে বোৱাৰীয়ে বাচন ধুই আছে সেইটোৰ কাৰণে মানে মই এতিয়া মাংসটো বনাবলগীয়া হৈছে দেউতাকক খাবলৈ বনাই দি লওঁ আৰু ইফালে তিতা বেখুৰি গুটি আৰু গাহৰি মাংস বনাই আছো এতিয়া পটাপট বনাই লওঁ এইখিনি গেছত বনাইছো মানে দেউতাকক খুৱাই পঠিয়াই লওঁ তাৰপিছতে চৌকাত আমি মাছ বনাই খাম আৰু বাপেকে এতিয়া কামত যাব যে বহুত দেৰি হৈছে আজি বৰষুণ দিয়াৰ কাৰণে সময়টো গমেই নেপালো বহুত দেৰি হৈ গ'ল আৰু ইফালে দেউতাকলৈ এতিয়া ভাত ভাৰি দিয়া হৈ গ'ল ইফালে গাহৰি মাংস আৰু দালি আৰু পিঁয়াজ আৰু নেমু এপিচ দিছো জলকীয়া দুটামান সেইখিনি আৰু দেউতাকক প্ৰথমতে দি ল'ম তাৰপিছত আমাৰটো লাহে লাহে বনাম আৰু আৰু সিদিনাখন আপোনালোকক চৌকাটো যেনেকে দেখালো পেকিঙত বোৱাৰীয়ে ওলাই পিনি দেখালে তেনেকে আছে আৰু এতিয়া মইহে ওলাই দেখাম আৰু দেই আপোনালোকক এয়া হ'ল আমাৰ চৌকা ইমান ধুনীয়া হাই বোৱাৰী পাৰা নাই দেখোন টান ওলাই গ'ল আমাৰ চৌকা ইমান ধুনীয়া আছে চাই ভাল লাগে মোৰ চাই পিনি ভাল লাগে চাৰ্জ কৰিব লাগে এয়া হ'ল চাৰ্জাৰ সিদিনাখন ভালকে বুজাই দিয়ক আজি নহয় সিদিনাখন ক'লোৱে ইয়াত বেটেৰী আছে চলাৰৰো চিষ্টেম আছে কিন্তু চলাৰৰ চাৰ্জাৰ নাই কিন্তু কাৰেণ্টৰ এয়া চাৰ্জাৰ দিছে আমি সিদিনাখন আপোনালোকক ভিডিঅ' কৰি দেখাওঁতে মানে চাৰ্জ কৰিছিলোঁ আৰু এতিয়া মানে চাৰ্জো কৰা নাই চোৱাও নাই কি হৈছে ক'ব নোৱাৰো আৰু তাৰপিছত মানে এতিয়া মানে আজি প্ৰথমতে জ্বলাই চাওঁ আমাৰ ঘৰত ফাৰ্ষ্ট দেই ঈশ্বৰ কৃষ্ণ প্ৰভু বৰ্মা ঈশ্বৰ প্ৰভু বিশ্বকৰ্মা আৰু বৰ্মাও অগ্নিটো বৰ্মাই হয় ভণ্টি ঘৰতহে জ্বলোৱা দেখিছিলো ইয়াতে এতিয়া খৰি কেইডালমান দি দিওঁ দি পিনি জ্বলাই চাওঁ কৃষ্ণ প্ৰভু তুমিহে জানা আৰু দেই কেনেকা জ্বলিবা মই জ্বলাই পোৱা নাই আমাৰ ভণ্টি ঘৰতহে দেখিছো চুইচ কেইটা লগাও আৰু অলপ জ্বলিব দি লওক এয়া আমাৰ চৌকাও ধুনীয়াকে জ্বলিলে আৰু যিহেতু মানে আমাৰ কেৰাচিন তেল নাছিলে সেইটোৰ কাৰণে মানে ফল্টিং চল্টিং দি পিনিয়ে মই জ্বলাওঁ আৰু আগে পিছে জুই ধৰিলে মানে আজিকালি তেল পাবলৈ নাইকিয়া হৈ গ'ল সেইটোৰ কাৰণে মানে অলপ ইয়াত প্লাষ্টিক ঠোঙা কিবা কিবি দি পিনি জ্বলালোঁ আৰু এতিয়া জুইকুৰা ধুনীয়াকৈ জ্বলিছে কাঠৰ খৰি হ'লে বেছি ভাল টুকুৰা টুকুৰি কেইটামান লগাই প্ৰথমতে জ্বলাই ল'ব লাগে তেতিয়া মানে অঙঠাখিনি তাত ৰৈ যায় তাকে মানে সেই অঙঠাখিনিৰ পৰা দুডাল খৰি লগাই দিলে আৰু ধুনীয়াকৈ মানে জুইকুৰা লাগি জ্বলি থাকে তাৰপিছতে হ'ল ইয়াত এই চুইচটো হ'ল ইয়াত সৰু ফেন এটা আছে আৰু বেটেৰী এটা আছে বোলে সেই ফেনটোৱে মানে অলপকৈ মানে বতাহটো ইয়ালৈ আহি থাকিব মিহি মিহিকৈ ফেনটো চলি থাকে গেৰ গেৰকৈ লাহেকৈ এটা সৰু এটা আৱাজ একটা আপোনালোকে শুনিছেনে নাই জানো আমি শুনিছোঁ এনেকাকৈ বহাই যাব লাগে ফেনটো এনেকৈ অফ কৰিব লাগে এনেকৈ অন কৰিব লাগে এতিয়া এই ফেনৰ হাৱাটোৱে মানে মাৰি থাকিব আৰু মাৰি থাকিলে খৰিখিনি জ্বলি থাকে বোলে দুডাল খৰি ময়ো বনাই পোৱা নাই মানে আমাৰ ভণ্টি ঘৰত চাই আহিছিলোঁ বহুত ভাল লাগিলে কিন্তু এতিয়া মানে আজি সেইটো কাৰণে ভাবিলোঁ মানে আজি আমি বনাই ইয়াতে খাই চাওঁ বুলি ইয়াতে চব্জি বনাই খাওঁ আৰু ভাতটো বনোৱা হৈ গ'ল গেছত বনাই দেউতাকক খুৱাই বুৱাই পঠিয়াই দিলোঁ এয়া আমাৰ পাহিও কলেজৰ পৰা আহিলে ভাত পানী হ'ল নাই সুধিছে মায়ে আজি ভাত পানী বনোৱাই নাই বৌ আৰু মই
নতুন চৌকাত বনাই খাম বুলি পাহি নতুন চৌকাত খাই চাবি আজি হ'ব সেইটো কাৰণে নতুন চৌকাত বনাই চাম বুলি ইফালে জুই জ্বলাই আছো এনেকে জুই জ্বলাবলৈ আমাৰ জেগাও নাই ইফালে গোটেই ডাৱৰীয়া বতৰ বস্তুখিনি খেচেং মেচেং হৈ আছে আপোনালোকে নেহাঁহিব দেই আমাৰ ঘৰটো এনেকুৱাই আৰু নাতিকেইটা চকী খেলনা এই ৰিবনটো খুঁটাটোতে বান্ধি থৈ খুব ভাল পায় টানি টানি খেলিবলৈ মানে আৰু এইবোৰ গাড়ী চলাই থাকে ঠেলি ঠেলি ইফালে তাই সিহঁতৰ চাইকেলখনো পিছফালে আছে আৰু এনেকৈ আৰু মানে এতিয়া তলত থোৱা নাই বস্তুখিনি পাকঘৰৰ পৰা ওলাই আনি এনেকৈ টেবুলৰ ওপৰতে থৈ দিছোঁ মানে তাৰ পৰা আনি এইখিনিত বনা আৰু পাতো আৰু বোৱাৰী কেৰাহীটো লৈ আনাগৈ যোৱা এতিয়া লাহে লাহে বনাবলৈ আৰম্ভ কৰোঁ আৰু সময়ো বহুত হৈ গ'ল এয়া আমাৰ ধুনীয়াকৈ জুইকুৰাও জ্বলিলে আৰু এতিয়া কেৰাহীটো পাতি দিওঁ আজি ইয়াতে চব্জি বনাই খাওঁ এয়া কেৰাহী পাতি দিলোঁ কি ধুনীয়াকৈ কেৰাহীটো জোখত বহিছে দেই ধুনীয়া হৈছে এনেকৈ চাউণ্ড বাজিছে ষ্টভ লেখি ষ্টভৰ নিচিনা কি ধুনীয়াকৈ গেৰ 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 গেৰকৈ এটা শব্দ ওলাইছে এইফালে আমাৰ কেৰাহীও গৰম হৈ গ'ল এতিয়া দি লওঁ ইয়াতে তেল ঢালি লওঁ আপোনালোকক ভিডিঅ'টো দেখুৱাটো দুদিনমান দেৰি হ'ল সেইটো কাৰণে ক্ষমা বিচাৰিছোঁ আৰু মই আপোনালোকে যাতে বেয়া চেয়া নাপাব চৌকাটো ইমান এটাও বেয়া নহয় ময়ো আৰু ইউজ কৰি পোৱা নাই আমাৰ ভণ্টিহঁতৰ ঘৰত দেখি পিনি আনি পিনিহে আপোনালোকক মানে কৈছিলোঁ আৰু সেয়ে আৰু মোৰ জনামতে ইমান এটা চৌকাটো বেয়া নহয় হ'ব ইমান ধুনীয়াকৈ জ্বলিছে আপোনালোকে দেখিছে নহয় ইমান ধুনীয়াকৈ জ্বলিছে এয়া এতিয়া আমাৰ পাকঘৰো নাই এক্সট্ৰা এনেকৈ জ্বলাবলৈ সেইটো কাৰণে বাৰাণ্ডাটোতে লৈ লৈছোঁ এতিয়া তেল ঢালি লওঁ একদম ষ্টভতে বনাইছোঁ আৰু তেনেকৈ শব্দ এটা উঠিছে আৰু গেৰ গেৰকৈ মানে আমাৰ তেনেকৈ চৌকা বনাবলৈ জেগাও নাই পাকঘৰত মানে সেইটো কাৰণে এইটো কিনি অনা হৈ গ'ল আৰু ভণ্টি ঘৰৰ পৰা মানে লৈ আহিলোঁ তাৰপিছতে মানে এইটো পাকঘৰতে ৰাখিব লাগে বুলি সেইটোৱে নহয় মানে পাকঘৰত নাৰাখিলেও পাকঘৰত নহ'লেও বেলেগ জেগাতো বনাব পাৰে বাৰাণ্ডা হওক চোতাল হওক ক'ৰবাত আমি পিকনিক খাবলৈ গ'লে দাঙি লৈ গৈ সেই পিকনিক খোৱা জেগাটো ইউজ কৰিব পাৰি মাত্ৰ মানে বেটেৰীটো চাৰ্জ কৰি থ'ব লাগে আৰু মানে বেটেৰীটো চাৰ্জ থাকিলে একো টেনশ্যন নাই আৰু কিন্তু বহুত ধোঁৱা ওলাইছে মই খৰিটো বেছিকৈ দিছোঁ সেইটো কাৰণে গুচাই দিওঁ নেকি মাত্ৰ দুডালে লাগে বোলে মই এনেই প্ৰথম জ্বলাই পোৱা নাই কাৰণে আৰু মোৰ খৰিখিনিও ভিজা বৰষুণত ভিজি আছিলে তাৰ পৰাই আনি পিনি মানে জ্বলাইছোঁ আৰু বাৰাণ্ডাত বতাহ লাগি আছে দেই কি ধুনীয়াকৈ খিনিকে ভাজি লওঁ আৰু প্ৰথমতে কৃষ্ণ প্ৰভু তুমিহে জনা আৰু দেই নতুন চৌকাৰ চব্জি খাবলৈ মজা হ'ব দিব দেই আজি ইফালে ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল খালেহে বুজিবা হোৱাতৰে মূল আজি একদম ঔটেঙা ঢেকীয়া বনাই খাম আৰু চব্জিখিনি নহওঁতে জিভাৰ পানী পৰিছে আৰু সিদিনাখন ডাঙৰ ল'ৰাটোৱে বনাই দিছিলে ঔটেঙা মাছে কিন্তু ঢেকীয়া নাছিলে আজি একদম মনত পৰি ঢেকীয়া আনি নিজে এতিয়া বনাই আছোঁ আৰু এতিয়া মাছ ভাজা তেলটোতে ইয়াৰ পিঁয়াজ আৰু জলকীয়া কাটি থৈছিলোঁ এইখিনি দি দিওঁ একদম চিম্পুল খানা বনাম দেই একেবাৰে চিম্পুলকৈ খাম ইমান ধুনীয়াকৈ জ্বলিছে আপোনালোকৰ কেনেকৈ লাগিছে বাৰু চৌকাটো ভাল লাগিছে নে লাগা নাই ইফালে মাত্ৰ দুডাল খৰিয়ে জ্বলাইছোঁ দেই কি ধুনীয়াকৈ জ্বলিছে আৰু মাছখিনিও ভাজিওঁতে একদম পটাপট হৈ গৈছে মানে ইমান ধুনীয়াকৈ পটাপট হৈ গৈছে ইফালে দুডাল খৰি ইফালে জ্বলি শেষ হৈ গ'ল এতিয়া একডাল মই লগাই দিওঁ আৰু কি ধুনীয়াকৈ জ্বলিছে এইফালে আমাৰ পিঁয়াজখিনিও ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল এতিয়া ঢেকীয়া শাকখিনি দি দিওঁ এয়া ঢেকীয়া শাকখিনি দি দিলোঁ নতুন চৌকাৰ চব্জি খাবলৈ বহুত টেষ্টি হ'ব দেই ভগৱান ধুনীয়াকৈ টেষ্টি বনাই দিব দেই আমাৰ নতুন চৌকাৰ হেৰি অপেনিং কৰিছোঁ আজি
ঢেকীয়া আৰু ঔটেঙাৰে আজি নতুন চৌকাটো অপেনিং কৰিছোঁ। একদম টেষ্টি হ'ব লাগে দেই। এইফালে বোৱাৰীয়ে আদা ৰচুন খুন্দি আছে, ইফালে মোৰ এয়া ঢেকীয়া ভাজি হৈছেগৈ আৰু এতিয়া ঔটেঙাখিনি দি দিম আৰু এয়া মাত্ৰ দুডাল খৰি দেই, এয়া দুডাল খৰি জ্বলাইছোঁ। আপোনালোকে কেনে পালে, মোৰ চৌকাটো কেনেকুৱা লাগিছে ন আপোনালোকে কমেণ্টত জনাবচোন দেই। এয়া দুডাল খৰিৰে ধুনীয়াকৈ জ্বলিছে, এডাল শেষ হৈছে আৰু এইটো কাৰণে মই আৰু এডাল ভৰাই দিছোঁ। এইফালে ধুনীয়াকৈ দি দিলোঁ আদা ৰচুন ঔটেঙা, এইখিনিকো ধুনীয়াকৈ ঢেকীয়াখিনিৰ লগত মিলাই দিওঁ। ঔটেঙাখিনিকো সিজিব দি লওঁ। তাৰপিছত অলপ সময় ঢাকি থওঁ, তাৰপিছতে পানী ঢালিম আৰু এতিয়া এটা কথা মানে চব্জিটো বনাই গম পাইছোঁ মানে ইয়াত এই ফুটা ইয়াত ভিতৰত ফুটা কেইটামান আছে। এই ফুটাটো বন্ধ কৰিব নালাগে, মানে বন্ধ হ'লে এইটো এনেকৈ হিলাই দিব লাগে, তেতিয়া মানে ইফালৰ পৰা হাৱাটো লাগি খৰিটো জুইটো জ্বলি থাকে মানে এইখিনিয়ে। এইফালে আমাৰ চব্জিখিনি ইমান ধুনীয়াকৈ উতলিছে, এতিয়া মাছখিনি ইয়াতে দি দিওঁ। দেখিছেনে কিমান ধুনীয়াকৈ উতলিছে দুডাল খৰিয়ে। চৌকাটো কেনে পালে আপোনালোকে জনাবচোন কমেণ্টত। এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতলিছে। মাছখিনি লগাই দিলোঁ, এতিয়া মাছখিনি বোৱাৰী ভালকৈ লৰাই দিছোঁ ইফালৰ পৰা। এইফালে বোৱাৰী কেনেকুৱা লাগিছে? অঁ বোৱাৰী কেনেকুৱা লাগিছে তোৰ চৌকাটো? ভাল লাগিছেনে? চৌকাটো বহুত ভাল হৈছে, বহুত ইউজফুল হৈছে। কম খৰিতে ইমান ধুনীয়াকৈ মানে কম সময়তে সিজি যায়, বস্তু ওলাই যায়। আপোনালোকে যদি ল'ব বিচাৰিছে ডেছক্ৰিপশ্যনত ফোন নাম্বাৰটো দি দিম, যদি আপোনালোকে লয় তেতিয়া আপুনি এই নাম্বাৰটোত কণ্টেক্ট কৰিলে পাই যাব। কমেণ্ট বক্সতো দি দিম, ডেছক্ৰিপশ্যন দুইটাতে দি দিম, যোনটো আপোনালোকে সুবিধা হয় চাব বিচাৰে তেতিয়া দুটাৰ পৰাই আপোনালোকে ল'ব পাৰিব ফোন নাম্বাৰটো। তাৰপিছত এনেকেই ভাল আছে, বহুত ভাল আছে, ইউজফুল হয় আৰু আমাৰ লগত বহুত ভাল হৈছে। আৰু এবাৰ দেখাই দিছোঁ, ভালকৈ চাই লওক। বহুত ইউজফুল হয় দেই বস্তুটো, বহুত ভাল লাগিছে ন বোৱাৰী? বহুত ভাল হৈছে। য'ত গ'লেও লৈ যাব পাৰে। সৰু সুৰা পিকনিক হ'লেতো এইফালে কেতিয়াবা নদীৰ কিনাৰত এনেকৈ সৰু সুৰাকৈ পিকনিক খাব বিচাৰে, তেতিয়া ফুল চাৰ্জ কৰি লৈ গ'লেতো বহুত ভাল হয় এইটো। আৰু চৌকাটো দেখিছেনে ইমানো জেগা নালাগে, কম জেগাতে হৈ যায়, বহুত ধুনীয়া হৈছে বস্তুটো। বহুত ইউজ কৰি ভাল পাইছোঁ। আৰু এডালটো জ্বলি আদায় নহওঁতে একডাল এনেকৈ লগাই দিব লাগে। আমাৰ এইটো পূৰা আদায় হ'ব আৰু সেইটো কাৰণে মই এইটো এডাল লগাই দিছোঁ। আৰু উতলিছে কি ধুনীয়াকৈ। এতিয়া ইয়াতে দি দিওঁ ধনিয়া। ইমান ধুনীয়াকৈ উতলিছে আৰু মানে ইমান উতলাই মানে খায়ে পোৱা নাই আমি গেছত, ইমানখিনি উতলাই আজি ঠিকছে উতলাইছোঁ। কি ধুনীয়া কালাৰো উঠিছে। ধনিয়া কেইটামান দি দিছোঁ আৰু ধনিয়াটো দি পিনি এতিয়া নমাই দিম আৰু কি ধুনীয়া লাগিব দেই আজি আমাৰ চব্জি। এয়া দি দিছোঁ আৰু ধনিয়া দিয়া হৈ গ'ল। এতিয়া এবাৰ ধুনীয়াকৈ লৰাই দিওঁ, ধনিয়াখিনি শাকটো চবৰ লগতে মিলি যোৱাকৈ, আৰু নহ'লে গোট বান্ধি থাকিব। ঢেকীয়া শাক এনেই জাবৰ শাক এক জেগাতে গোটা মাৰি থাকিব ন বোৱাৰী, এইটো কাৰণে ধুনীয়াকৈ লৰাই দিওঁ। মাছো দিয়া হৈ গ'ল আৰু অকণমান নিমখ জলকীয়া টেষ্ট কৰি চালোঁ, কি টেষ্টি হৈছে দেই। ইফালে আমাৰ বোৱাৰীয়ে 10 লিটাৰ কুকাৰটোত মানে গাহৰি দানা সিজাইছে। এয়া এডাল খৰিয়ে অলপ ডাঙৰ এচটা হোৱাৰ কাৰণে এডালেই এইয়া আজি দানাও দানাও সিজাইছোঁ। আৰু ইফালে কি ধুনীয়াকৈ দানাখিনিও মানে এতিয়া হুচেল মাৰিলে হৈ গ'ল। আৰু ডাঙৰ চৰুটোত মানে আজি সিজোৱা নাই, আৰু মানে এতিয়া কচু কিবা কিবি বিচাৰিবলৈ সময় পোৱা নাই, বৰষুণ যে, সেইটো কাৰণে এই 10 লিটাৰ কুকাৰটোতে সিজাই দিছে। আৰু এতিয়া মোৰ নাতিটোৱে শুই উঠিছে, ভয় কৰিছে মানে ইয়াৰ ষ্টভৰ আৱাজটো শুনি ওচৰলৈ নাহে। এয়াই আৰু আপোনালোকে কেনে পালে জনাব। আপোনালোকে সকলোৱে দেখিলে নহয় চৌকাটো কেনেকুৱা পালেনো।
মোৰ মতেতো চৌকাটো মই বহুতেই ভাল পাইছোঁ আৰু বেলেগ বেলেগবোৰে বাৰু আপোনালোকে কেনেকৈ পাব মই ক'ব নোৱাৰোঁ, কিন্তু মোৰ কাৰণে বহুত ভাল হৈছে। আৰু মেইন কথাটো কি, মোৰ বোৱাৰীজনীৰ কাৰণে মই বেছি ভাল পাইছোঁ। আৰু বোৱাৰীজনী গাহৰি দানা সিজাওঁতে কষ্ট নহ'ব আৰু লোকৰ ঘৰত গৈ সিজাব নালাগে, নিজৰ ঘৰতে ডেইলি অলপ অলপকৈ সিজাই দিব পাৰিব, তাইৰ কষ্ট কম হ'ব। আৰু এটা বেছিকৈ খৰি নালাগিব, মানে বৰ বেছি খৰি নালাগে, খৰি কিনোতেও বহুত টকা যায়। গাহৰি পোহাটো আজিকালি টাউনত বহুত কষ্ট, মানে ভুচি কিনিব লাগে, খৰি কিনিব লাগে। আৰু গাঁৱত থকাবোৰ খেতি বাতি কৰাবোৰ ভাল, নিজৰ ঘৰৰ ধান চাউল আৰু লগতে ভুচিখিনিও পায়। সেইটোৱে আৰু গাঁৱত থকা মানুহবোৰৰ কাৰণে বহুতেই সুবিধা, নিজৰ ধান চাউল থকাৰ কাৰণে ধানৰ পৰা ভুচিখিনি ওলায়, এই নিজৰ ভুচিখিনিৰ পৰাই গাহৰি পুহিলে সিহঁতৰ বহুত লাভ হয়। আৰু আমি টাউনো নহয় গাঁও নহয়, আমি খেতি বাতি আমাৰ নাই, আমি কিনি খাওঁ যিহেতু, সেইটো কাৰণে আমি কিনি খোৱা মানুহবোৰৰ কাৰণে বহুত অসুবিধা। আৰু ভুচিও কিনিব লাগে, খৰিও কিনিব লাগে, দুইফালেও বহুত কষ্ট। আৰু সেইটোৰ কাৰণে মানে এতিয়া খুব ভাল পাইছোঁ। আৰু বোৱাৰীজনীৰ কাৰণে খৰি কেইডালটো অলপ বাচিব, য'ত নেকি 100 টকাৰ খৰি লাগিছিলে, এতিয়া বোৱাৰীজনীৰ 50 টকাৰে খৰি দৰকাৰ হ'ব, সেইটো কাৰণে মই বহুত হেপী। আৰু তাৰপিছত কি হ'ল, মানে আজি বৰষুণ দি থকাৰ কাৰণে মানে ট্ৰেক্টৰবোৰো মাটি পেলাব অহা নাই, নহাৰ কাৰণে বহুত সুবিধা পালোঁ। সুবিধা পাই ভাবিলোঁ আজি মই জিমলৈকো নগ'লোঁ, মানে মই আজি ভিডিঅ'টো কৰি আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকে সকলোৱে চাব বিচাৰি আছে, মই দেখাব পৰা নাই, সেইটো কাৰণে মোৰ বহুত বেয়াও লাগিছে বাৰু। সময়ৰ নাটনিৰ পৰা দেখাব পৰা নাই, মানে ট্ৰেক্টৰে আহি মাটি গিৰাই আছে, ট্ৰেক্টৰৰ লগত লাগি থাকিবলগীয়া হৈছে, মাটি টানি থাকিবলগীয়া হৈছে, ঘৰৰ চবেই মানে তাতে লাগিছোঁ। আৰু যিহেতু নিজে কামটো কৰিলে লোকক হাজিৰা দিয়াটো বাচি যায়, নিজে কৰাটো বহুত ভাল। 2 টকা আমি কেনেকৈ বচাব পাৰিম সেইটো সদায় চিন্তা কৰিব লাগে। আৰু যিহেতু আমি যেতিয়া দুখীয়া মানুহ, নিজে সকলোৱে নিজৰ কাম নিজে নিজে কৰি খোৱাটো ভাল। সেইখিনি টকাকে যদি লোকক হাজিৰা দিয়াতকৈ নিজে কৰিলে সেইখিনি টকা আমি নিজৰ ঘৰতে আমি চবেই মানে ইউজ কৰিব পাৰিম, নিজৰ কামত লগাব পাৰিম। সেই বুলি ভাবি মানে আমি হাজিৰা লগোৱা নাই, যিমানখিনি দাঙিবলগীয়া হৈছে আমি নিজে দাঙিছোঁ। মানে সেইবোৰ কৰি থকাৰ কাৰণে মানে অসুবিধা হয়। আৰু আপোনালোকৰ মাজলৈ আৰু চৌকাৰ ভিডিঅ'টো দিব পৰা নাছিলোঁ, যাতে বেয়া চেয়া নেপাব। আৰু দেৰিকৈ হ'লেও ভিডিঅ'টো দিছোঁ, আৰু দেৰিকৈ ভিডিঅ'টো দিছোঁ বুলি যাতে আপোনালোকে বেয়া নেপাব, আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনে যিসকল নতুনকৈ আহিছে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই সেই সকলো কৰি দিব। আৰু যিসকল মোৰ ভিডিঅ'টোক ছাবস্ক্ৰাইব কৰি দিছে সেই সকললৈ বহুত 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 ধন্যবাদ। আৰু বাই।